Hello friends, Pranjal Assamলৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকৰ বহুতে যেতিয়া নতুনকৈ ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰে আৰু ধৰক আপোনালোকৰ ৰানিং অলপ দিনে হৈছে বহুত বেছি সময় হোৱা নাই আপোনালোকৰ ধৰক এমাহ ডেৰ মাহ মান হৈছে তেনেকুৱা সময়ত আপোনালোকে যদি ধৰক এটা ৰানিং যদি আপোনালোকে ডাইৰেক্ট আহি যদি শিডিউল ফলো কৰি দিয়ে এক ডেৰ মাহ পিছত আপোনালোকৰ শিডিউল মতে যথেষ্টখিনি কষ্ট হয় আৰু আপোনালোকে জানে যে শিডিউল মতে ৰানিং কৰাটো অলপমান কষ্ট কাৰণ তাত কি হয় অলপমান স্পীড ট্ৰেইনিং থাকে ৰেপিটেশ্যন বিলাক থাকে সেইকাৰণে অলপমান আপোনালোকৰ কষ্ট হয় কিন্তু মই আপোনালোকৰ কাৰণে যিখন এনেকুৱা শিডিউল কৰি দিছোঁ যিখন শিডিউল আপোনালোকে যিসকলে নতুনকৈ আহিছে সেইসকলৰ কাৰণে যথেষ্ট লাভদায়ক হ'ব আৰু সেইসকলে অলপমান কষ্টও কম হ'ব কিন্তু পাৰফৰ্মেঞ্চ আপোনালোকে ভাল পাব এনেকুৱা নহয় যে আপোনালোকে অলপমান ইজি হ'ল কাৰণে যে আপোনালোকৰ পাৰফৰ্মেঞ্চ নাপাব তেনেকুৱা কোনো কথা নহয় সো এই 32 মিনিটৰ শিডিউলখন আপোনালোকে যদি ভালকৈ কৰে আৰু বহুত বেছি হাৰ্ড নহয় এখন আগৰ যিবিলাক মই ট্ৰেইনিং শিডিউল দিছিলোঁ তাতকৈ কিন্তু যথেষ্টখিনি ইজি হ'ব কিন্তু ইজি মানে এইটো নহয় যে আপোনালোকৰ তাৰ পৰা টাইমিং ভাল নাহিব সেইখন যদি আপোনালোকে ভালকৈ ফলো কৰে তেনেহ'লে আপোনালোকৰ টাইমিং বহুত ভাল টাইমিং আহিব আৰু আপোনালোকৰ চাব যে লাহে লাহে টাইমিং যথেষ্টখিনি কমি আহিব সো মই আপোনালোকৰ শিডিউলখন কৈ দিছোঁ আপোনালোকে চাই ল'ব বা আপোনালোকে নিজে নোট কৰি ল'ব আৰু লগতে মই এটা কথা আপোনালোকক কৈ দিওঁ যে যেতিয়া আপোনালোকে ৰানিংবিলাক ষ্টাৰ্ট কৰে ধৰি লওক আপোনাৰ মৰ্নিঙত যেতিয়া আপোনালোকে ৰেপিটেশ্যনবিলাক থাকে বা যেতিয়া আপোনালোকৰ লং ৰানিঙে হওক যি থাকক আপোনালোকৰ সেইবিলাকৰ আগতে কিন্তু আপোনালোকে অলপমান ৱাৰ্ম আপ ষ্ট্ৰেচিং কৰি ল'বলৈ কেতিয়াও নাপাহৰিব কাৰণ আমাৰ কাৰণে ৱাৰ্ম আপ আৰু ষ্ট্ৰেচিং যথেষ্ট প্ৰয়োজন নহ'লে কি হয় আপোনালোকে পাছত কয় যে মোৰ ভৰি বিষ হৈছে মোৰ নি প্ৰব্লেম হৈছে এংকল বিষ হৈছে সো এই বিষবিলাক হোৱাৰ এইটোৱে কাৰণ যে আপোনালোকে ভালকৈ ষ্ট্ৰেচিং নকৰে ৱাৰ্ম আপ নকৰে আৰু আহি পেলাই ডাইৰেক্ট আপোনালোকে ফিল্ডত ৰানিং ষ্টাৰ্ট কৰি দিয়ে আৰু ৰেপিটেশ্যনবিলাক মাৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে সেইকাৰণে আপোনালোকে জানি ল'ব যে যেতিয়া আপোনালোকে স্পীড ট্ৰেইনিং কৰে স্পীড ট্ৰেইনিঙৰ আগত আমাৰ বডিটো ভালকৈ অলপমান ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপ কৰিলেতো যথেষ্ট প্ৰয়োজন নহ'লে যদি আপুনি ডাইৰেক্ট আহি পেলাই যদি ৰানিং ষ্টাৰ্ট কৰি দিয়ে স্পীড ট্ৰেইনিং তেনেহ'লে কিন্তু আপোনালোকৰ যথেষ্টখিনি সমস্যা হ'ব পাৰে সেইকাৰণে সদায় আপোনালোকে ৰানিঙৰ আগত অলপমান ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপ কৰিবলৈ কেতিয়াও নাপাহৰিব এতিয়া আহিলে আপোনালোকৰ প্ৰথম দিনা আপোনালোকৰ সোমবাৰ দিনা মৰ্নিং টাইমত থাকিব আপোনালোকৰ 4 কিলোমিটাৰ বহুত বেছি নহয় অনলি 4 কিলোমিটাৰ থাকিব আৰু এই 4 কিলোমিটাৰটো আপোনালোকে কেনেকৈ যাব প্ৰতি কিলোমিটাৰ আপোনালোকে 4 মিনিটৰ পৰা 4 মিনিট 20 ছেকেণ্ড বা যদি কোনোবাই নোৱাৰিছে তেনেহ'লে 4 মিনিট 30 ছেকেণ্ডকৈ যাব পাৰে সো এনেদৰে আপোনালোকে 4 কিলোমিটাৰ সম্পূৰ্ণ কৰিব তাৰপিছত আপোনালোকে ৰানিঙৰ আগত আপোনালোকে ষ্ট্ৰেচিং ৱাৰ্ম আপ কৰি ল'ব আৰু ৰানিঙৰ পিছত অলপমান আপোনালোকে এক্সাৰচাইজ লগতে কৰিব পাৰে ইয়াৰ পিছত আপোনালোকৰ ইভিনিং টাইমলৈ থাকিব 15 মিনিট নৰ্মেল শ্ল' ৰানিং আৰু লগতে অলপমান ষ্ট্ৰেচিং আৰু এক্সাৰচাইজ ইয়াৰ পিছত আহিলে মঙলবাৰ দিনা আপোনালোকৰ মৰ্নিং টাইমত থাকিব 25 মিনিট ৰানিং এই 25 মিনিট আপোনালোকে বহুত স্পীড যাব নালাগে আপোনালোকে নৰ্মেলি যাব যিটো আপোনালোকৰ জানে যে মই এইটো স্পীডত 25 মিনিট কমপ্লিট কৰিব পাৰিম সো সেইটো স্পীডত আপোনালোকে কমপ্লিট কৰিব কোনো আপোনালোকে বহুত বেছি জোৰ দিব নালাগে যাতে 25 মিনিট ৰানিং কৰিব পাৰে ইভিনিং টাইমলৈ 15 মিনিট সময় নৰ্মেল ৰানিং কৰিব শ্ল' ৰানিং লগতে অলপমান ABC এক্সাৰচাইজ কৰিব ইয়াৰ পিছত আহিলে বুধবাৰ দিনা আপোনালোকৰ থাকিব 3টা 1 কিলোমিটাৰ আৰু এই প্ৰত্যেকটো 1 কিলোমিটাৰ আপোনালোকে চাব যাতে 3 মিনিট 30ৰ পৰা 3 মিনিট 50 ছেকেণ্ডৰ ভিতৰত যায় যদি কোনোবাই নোৱাৰিছে তেনেহ'লে আপোনালোকে 4 মিনিটকৈও যাব পাৰে তিনটা আপোনালোকে এটা 1 কিলোমিটাৰ কৰাৰ পিছত আপোনালোকে 2 পৰা 2.5 মিনিট সময় ৰেষ্ট ল'ব যদি আপোনালোকৰ সোনকালে ৰিকভাৰ হৈছে তেনেহ'লে 2 মিনিট ল'ব যদি অলপমান আপোনালোকৰ ভাগৰ বেছি লাগি আছে তেনেহ'লে আপোনালোকে 3 মিনিট পৰ্যন্ত মাজত ৰেষ্ট ল'ব পাৰে এনেকৈ আপোনালোকে তিনটা 1 কিলোমিটাৰ কৰিব আৰু ইভিনিং টাইমলৈ আপোনালোকৰ থাকিব অলপমান ৱাৰ্ম আপ লগতে অলপমান ষ্ট্ৰেচিং আৰু এক্সাৰচাইজ ইয়াৰ পিছত আহিলে আপোনালোকৰ বৃহস্পতিবাৰ দিনা আপোনালোকৰ আকৌ 4 কিলোমিটাৰ থাকিব যেনেকৈ আপোনালোকে সোমবাৰে 4 কিলোমিটাৰ কৰিছিলে ঠিক আকৌ একেদৰে আপোনালোকে 4 কিলোমিটাৰ কৰিব আৰু এই 4 কিলোমিটাৰটো আপুনি প্ৰতিটো কিলোমিটাৰে 4 মিনিট 10 ছেকেণ্ডৰ পৰা 4 মিনিট 30 ছেকেণ্ডৰ ভিতৰত যাবলৈ চেষ্টা কৰিব ইভিনিং টাইমলৈ আপোনালোকৰ থাকিব অলপমান ৱাৰ্ম আপ আৰু লগতে অলপমান কোৰ এক্সাৰচাইজ ইয়াৰ পিছত আহিলে শুকুৰবাৰ দিনা থাকিব আপোনালোকৰ 6টা 400 মিটাৰ আৰু 400 মিটাৰ তাৰ আগতে আপোনালোকে ভালকৈ ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপ কৰি ল'ব কাৰণ 400 মিটাৰটো অলপমান স্পীড ট্ৰেইনিং হয় সেইকাৰণে ধ্যান ৰাখিব আৰু 400 মিটাৰ আপোনালোকৰ কেনেকৈ হ'ব প্ৰতিটো 400 মিটাৰ আপোনালোকে 1 মিনিট 30 ছেকেণ্ড মানে 1.5 মিনিটত আপোনালোকে কমপ্লিট কৰিবলৈ চাব 1.5 মিনিটৰ ভিতৰত আৰু যদি কোনোবাই নোৱাৰিছে কেনেবাকৈ যদি আপোনালোকৰ ষ্টেমিনা কম আছে তেনেহ'লে আপুনি 1 মিনিট 35 ছেকেণ্ডতো যাব পাৰে সো এনেকৈ আপোনালোকে 400 মিটাৰ কৰাৰ পিছত মাজত 2 মিনিটকৈ ৰেষ্ট লৈ 6টা 400 মিটাৰ কৰিব ইয়াৰ পিছত আহিলে আপোনালোকৰ ইভিনিং টাইমলৈ আপোনালোকে নৰ্মেল 15 মিনিট ৰানিং কৰিব একেবাৰে শ্ল' ৰানিং লগতে অলপমান ষ্ট্ৰেচিং আৰু এক্সাৰচাইজ ইয়াৰ পিছত আহিলে শনিবাৰ দিনা আপোনালোকৰ থাকিব 6 কিলোমিটাৰ 6 পৰা 8 কিলোমিটাৰ পৰ্যন্ত যদি আপোনালোকে নোৱাৰিছে 6 কিলোমিটাৰ কৰিব আৰু যদি পাৰিছে আপোনালোকৰ ষ্টেমিনা আছে তেনেহ'লে আপোনালোকে 8 কিলোমিটাৰ পৰ্যন্ত কৰিব পাৰে আৰু এইটো 6 কিলোমিটাৰ আপোনালোকে প্ৰতি কিলোমিটাৰ 5 মিনিটকৈ গ'লেও হ'ব এতিয়া আপোনালোকে যদি কাৰোবাৰ ক্ষমতা আছে যদি ষ্টেমিনা বেছি আছে তেনেহ'লে আপোনালোকে 4.5 মিনিটকৈ যাব পাৰে আৰু কোনোবাই 4 মিনিট 40-45 ছেকেণ্ডকৈ যাব পাৰে কিন্তু নোৱাৰিলে আপোনালোকে 5 মিনিটকৈ গ'লেও হ'ব আৰু 6 পৰা এনেকৈ 8 কিলোমিটাৰ কৰিব যিসকলে পাৰে সেইসকলে 8 কিলোমিটাৰ পৰ্যন্ত কৰিবলৈ চাব আৰু যিসকলে নোৱাৰে তেওঁলোকে 6 কিলোমিটাৰলৈকে কৰিবলৈ চাব আৰু শনিবাৰ দিনা ইভিনিঙলৈ আপোনালোকৰ ৰেষ্ট থাকিব ইয়াৰ পিছত আহিলে দেওবাৰ দিনা আপোনালোকৰ নৰ্মেলি এনে অফ থাকে কিন্তু দেওবাৰ দিনা আপোনালোকে অলপমান মৰ্নিং টাইমত ৱাৰ্ম আপ আৰু অলপমান যদি ABC এক্সাৰচাইজ কৰে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল আৰু কিছুমান আপোনালোকৰ ইনজুৰিৰ পৰা বাচি থাকিব পাৰিব সো সেইকাৰণে দেওবাৰ দিনা যদি পাৰে আপোনালোকৰ মৰ্নিং টাইমত অলপমান ৱাৰ্ম আপ আৰু লগতে অলপমান ABC বহুত বেছি হাৰ্ডকৈ নহয় অলপমান লাইটলি ৱাৰ্ম আপ আৰু ABC এক্সাৰচাইজ কৰিব
সো এইখনে আছিলে এখন 3200 মিটাৰৰ বিগিনিঙৰ কাৰণে প্ৰগ্ৰাম এইটো নহয় যে কেৱল আপোনালোকে বিগিনিঙৰ কাৰণেহে হয় এখন আপোনালোকৰ এডভান্স লেভেলতো কৰিব পাৰে যদি আপোনালোকে ইয়াত থকা ৰেপিটেশনবিলাক এটা বা দুটা বঢ়াই দিয়ে তেনেহ'লে এখন এডভান্স লেভেলৰ হৈ যাব সো এইখিনি মই আপোনালোকক বিগিনিঙৰ কাৰণে দিছোঁ যদি আৰু ভাল দৰকাৰ হয় যদি কোনোবা আপোনালোকৰ টাইমিং ধৰি লওক যিসকলৰ এতিয়া 14 মিনিটলৈকে অহা নাই সেইসকলে এখন ট্ৰেইনিং প্ৰগ্ৰামতে কৰিলে আপোনালোকৰ অতি সোনকালে ভাল টাইমিং আহিব আৰু যদি কোনোবাই ধৰি লওক আপোনালোকে 12 মিনিটলৈকে ৰানিং কৰি আছে তেওঁলোকে যদি ভাবিছে মই 11 মিনিট 10.5 মিনিটৰ টাইমিঙৰ কাৰণে তেনেহ'লে মই ইয়াতকৈ ভাল শিডিউল দিয়া আছে যদি লাগে মই আপোনালোকক আকৌ ভাল শিডিউল মই দি দিম যদি কোনোবাই বিচাৰে তেনেহ'লে যিবিলাক আপোনালোকে এডভান্স অলপমান কষ্ট হ'ব পাৰে কিন্তু সেইবিলাক আপোনালোকে ৰিজাল্ট আৰু ভাল পাব কিন্তু এইখনো যথেষ্ট ভাল ট্ৰেইনিং প্ৰগ্ৰাম এনেকুৱা নহয় যে এইখন কোনো আপোনালোকে যদি কৰিলে যে কেৱল এইটো নহয় যে আপোনালোকৰ 14 মিনিটৰ ভিতৰতে কৰিব কিন্তু ভালকৈ যদি কৰে আপোনালোকে 11.5 মিনিট 12 মিনিট পৰ্যন্ত ৰানিং কৰিব পাৰিব আৰু তাতকৈ কমাব পাৰিব এইটো আপোনালোকৰ নিজৰ ওপৰত কথা মই যিটো আপোনালোকক টাইমিং দিছোঁ যদি আপোনালোকৰ কাৰোবাৰ ভাল অনুশীলন আছে ষ্টেমিনা আছে তেনেহ'লে আপোনালোকে ইয়াতকৈ কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰে ৰেপিটেশন যিবিলাক এতিয়া ধৰি লওক মই আপোনালোকক 4 মিনিট 10 ছেকেণ্ড 15 ছেকেণ্ড দিছোঁ সেইবিলাক আপোনালোকে 3 মিনিট 50 40 আনিব পাৰে যদি আপোনালোকৰ ক্ষমতা আছে সেইকাৰণে নিজৰ ক্ষমতা অনুসৰি কৰিব মই কেৱল টাইমিংটো বিগিনিঙৰ কাৰণেহে কৈছোঁ যদি আপোনালোকৰ ষ্টেমিনা ভাল আছে তেনেহ'লে আপুনি নিজৰ অনুসৰি টাইমটো এডজাষ্ট কৰি ল'ব সো আশা কৰিছোঁ আপোনালোকৰ এইখন ট্ৰেইনিং প্ৰগ্ৰামৰ দ্বাৰা যথেষ্ট আপোনালোকৰ সুবিধা হ'ব আৰু ভালকৈ আপোনালোকে অনুশীলন কৰিব যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিঅ'ত জয় আই অসম